নমস্কাৰ, মই ৰাহুল দাস। আপোনালোকে চাই আছে অসম ভাৰত নিউজ। ধুবুৰী জিলাৰ গোলগঞ্জ থানাৰ অন্তৰ্গত চাপৰ বালাজান গাঁৱৰ এজন কবিৰাজে কয় যে আমাৰ ইয়াত বহু ধৰণৰ চিকিৎসা কৰা হয়। কবিৰাজ শ্বাহেৰ আলী কয় যে জিন পৰি, ভূত পেট আৰু যিকোনো ধৰণৰ কবিৰাজী চিকিৎসা কৰা হয়। লগতে কয় যে যিসকল মহিলাৰ বাচ্চা নহয়, বাধক হৈ তাকে যৌৱন শক্তি সদ্ৰম্ভ আৰু লগতে বহু ধৰণৰ চিকিৎসা কৰে। ৰোগীবিলাকৰ গাৰ্জিয়ানে আমাৰ সাংবাদিকৰ আগত কয় যে 100 গেৰাণ্টিৰে কাম হৈ আছে বুলি জানিবলৈ দিয়ে। যোগাযোগ নম্বৰ হ'ল 8131895834। নিউজ ডেস্ক রিপোর্ট অসম ভারত নিউজ। আপনার পরিচয়টা দিব। মোর নাম শাহের আলী, মোর গাঁও চাপর বালাজান, পোস্ট অফিস মটেরজার, থানা গোলগঞ্জ, জিলা ধুবুৰী, অসম। আপনার ইয়াতে দেখিবলৈ পাইছো যে বহুত ৰোগী আহিছে, আপুনি কি বেমাৰৰ চিকিৎসা কৰা? আমি জিন পৰি ভূত পেট যা আছে এইবিলাক আমি এৰি দিওঁ। আৰু যিসকলৰ মহিলাৰ বাচ্চা নহয়, বাধক হৈ থাকে আৰু জৈৱন শক্তি সাদা শ্ৰাপ আৰু এইবিলাক আমি কৰিয়ে থাকোঁ। বহুত দূৰৰ পৰা মানুহ আহি থাকে। আৰু ৰোগীতে শুনি পাইছো যে চুগাৰৰ আপুনি চিকিৎসা কৰি আছে, এই সন্দৰ্ভত কি মেডিচিনটো আগৰ পৰাই কৰি আছোঁ, চলি আছে, মানুহে ভাল পাই আছে, খাই আছে, লৈ গৈছে। এতিয়া যে দেখিবলৈ পাইছো যে আপোনাৰ ইয়াতে বহুত ৰোগী আহি থাকে, কিমান দূৰৰ পৰা ৰোগী আহে? লখিমপুৰ, ধেমাজি, আপোনাৰ গুৱাহাটী, হোজাই, তাৰপিছত আপোনাৰ তেজপুৰ, এনে গোৱালপাৰা আৰু বৰপেটাতো বহুত আছে। এইবিলাক আৰু বহুতেই বেছি। এতিয়া যে আপোনাৰ চেনেলৰ তৰফৰ পৰা বহুত ৰোগী আপোনাক কল কৰি ঘৰত মাতে, আপুনি যাব ন? যাম, কিয় নাযাম। যদি আমি চাব লাগিব যে কোনোবা জিন ধৰিছে, যাবলৈ মানে আনিবলৈ কোনো সুবিধা নাই, তেনেহ'লে এইবিলাকৰ কাৰণে যাব পাৰিম। আৰু বেলেগ যে অলপ কিবা হেৰি এইবিলাকত আৰু নালাগে। যিটো মানে চিৰিয়াছলি যাবই লাগিব, নহ'লে দিগদাৰ মানুহৰ ঘৰত দিগদাৰ থাকিলেতো বেলেগ এটা মানুহৰ কাৰণে বেলেগ মানুহৰ অসুবিধা। আৰু দেখিছোঁ যে আপোনাৰ চুগাৰ যিটো আছে, এইটো কি আপুনি মেডিচিনটো নিজে তৈয়াৰ কৰা নে বেলেগৰ পৰা লৈ আহা? নাই, আমি নিজে তৈয়াৰ কৰোঁ। এইটো গছ গছনি আমি তৈয়াৰ কৰোঁ। আগত মানে এইটো কি যে আমি 400 বছৰ কিতাপ এখন আছিলে, এইখন কিতাপ হয়। এইখন কিতাপৰ পৰা আমি বস্তুটো ওলাইছোঁ। আগত আছিলে মধুমেহ বুলি কৈছিলোঁ, সমৰোগ। প্ৰথম যেতিয়া মানুহ এইটো বেমাৰ হৈছিলে তেতিয়া সমৰোগ, তাৰপিছত মধুমেহ। এতিয়া মানে কি পিৰিয়ড চেঞ্জ হৈ গ'লে মানে এতিয়া গৈছে মানে চুগাৰ, মধুমেহ, চুগাৰ চলি আছে। এইটো আমি মানে গছ গছনিৰ পৰা, কেমিকেল নাই ইয়াত, আমি ডাইৰেক্ট গছ গছনিৰ মানে জড়ি বুটি আনো। আপুনি নিজে তৈয়াৰ কৰা এইটো? নিজে তৈয়াৰ কৰা। ঠিক আছে। আৰু লগতে মানে কি যদি কাৰোবাৰ ঘৰত বাচ্চা কান্দি থাকে, দিগদাৰি পায়, চুপ নহয়, ইনশাল্লাহ আমাক ফোন মাৰিব, আমি লগে ইয়াৰ পৰা আমি চুপ কৰি দিম। মোৰ ইয়াত আহিবলৈ প্ৰয়োজন নাই। এতিয়া যদি আপুনি কোনোবাই যদি আহে আপোনাৰ ইয়াতে, যোগাযোগৰ নম্বৰ এটা দি দিয়ক। যোগাযোগ কৰিবৰ কাৰণে মোৰ মোবাইল নম্বৰ 8131895834। এইটো নম্বৰ যোগাযোগ কৰিলে আহিব পাৰিব। ঠিক আছে। মোৰ নাম চবান আলী, বাৰী মোৰ ৰূপসী। আপুনি ইয়াতে আজি দেখিবলৈ পাইছিলোঁ যে বহুত ৰোগী আহিছে, আপুনি কিয় আহিছিলে? ওই একটা গোলামাল দোকান করা হয় তো, মানে ব্যবসা বাণিজ্য না ভাল মতন না হয়, আগতে লৈ গৈছিলে নাকি? আগত একবার নিয়ে গেছি, এটা কাম হয়েছে, আরো আজকে 5 মাস পর আরো হয়েছে। কেনেকুৱা কাম ভাল হয়। কিমান দূৰৰ পৰা ভক্ত ইয়াতে ৰোগী ইয়াতে আহে? এই মেলাদুরি জানা মতে মেলাদুরি মানে বিলিশিপাড়া, গুৱাহাটী, নলবাৰী, ইয়াতে কি মানুহ আহিলে কি অলপ খৰচ লয় নেকি? না, খরচ তো নেই খরচ নেই এমনি চা পানি খাবার কিভাবে দেওয়া লাগে, পেমেন্ট করে খরচ নেই। ঠিক আছে। মোর নাম নুরুদ্দিন শেখ, গাঁও আমার দাও ভাঙি, মই হুজুরের কাছে সুপারের কারণে যাচ্ছ। আগতে আহিছিলে, মেডিচিন লৈ গৈছিলে নেকি আগতে? মেডিচিন নিয়ে গেছো, আরাম পাইছো। কি বেমাৰৰ মেডিচিন লৈ গৈছিলে আগতে? সুপারের কারণে। কিমান দিন আগত লৈ গৈছিলে? 2-1 মাহ আগত। কাম হৈছিলে ন? কাম হয়েছে। এতিয়া কিয় আহিছিলে? আবার একটা রোগী নিয়ে আছি। এতিয়া আপোনালোকৰ আগৰ কামটো হৈছিলে? আগের কামটা ক্লিয়ার। কি বেমাৰৰ চিকিৎসা কৰে? বহুত চিকিৎসা দেওয়ার কারণে স্বামী স্ত্রী মিল পড়ি টড়ি দেওয়া বহুত। ঠিক আছে।